এখন চিঠি ঠিকনাবিহীন। সেই কথাটি তুমিও নকলা আৰু ময়ো নকলো। এনেকৈয়ে পাৰ কৰি দিলোঁ বিগত বহুত দিন। এতিয়া আৰু সময় নাই সেই কথাটি কোৱাৰ। তুমি জানো বুজা নাছিলা মোৰ দুচকুৰ ভাষা? আৰু ময়োতো শুনিছিলোঁ তোমাৰ হৃদয়ৰ কথা। তথাপি দুয়ো বাৰু কিয় মৌন হৈ ৰলো? তোমাৰ অনুতাপ নহয়নে? এতিয়া মাথো জীয়াই থাকিম অতীত স্মৃতিক লৈ, কিন্তু সিয়েই বা কি? এটি মিচিকি হাঁহি, অবুজ মৰম, মিছা অভিমান, তাকেই জানো স্মৃতি বুলি কয়? কোনো নিৰ্দিষ্ট এক বৃক্ষৰ তলত হোৱা কথোপকথনেই জানো প্ৰেমালাপ হয়? সেই কথা তুমিও নাজানা আৰু ময়ো নাজানো। বহুত দিন বিৰতিৰ পাছত সেইদিনা তোমাক দেখা পালো। তুমি আৰু মই একেখন বাছৰে যাত্ৰী আছিলো। তোমাৰ চকুমুখত দেখা পাইছিলো এক অবুজ বেদনা। মোৰ দৰে তুমিও হয়তো সেই দীঘলীয়া যাত্ৰাত নিসংগ অনুভৱ কৰিছিলা।